আচ্ছা ভাইটি তুমি আগে পিছে খোৱা নাই এনেকুৱা হেৰি সোডা পানী কেনেকুৱা পাইছা ভালে লাগে ন আজি প্ৰথম আজি কি লৈছা আজি কি ফ্লেভাৰ লৈছা পুদিনা আৰু কলা মিক্স হয় নেকি কেনেকুৱা ভাল টেষ্ট ন দিয়া থ্যাংক ইউ আচ্ছা ভাইটি এই সব কি হয় তোমাৰ ফ্লেভাৰ কেটা থাকিব ইয়াত মানে গ্যাসটো আইটো ফিশ মেচিনটো ইয়াতে মানে সোডাৰ পানীটো মেইন ইয়াতে জমা হয় মেইন ইয়াতে থাকে আৰু এটোৰ পৰা মানে সোডা হৈ যায় এটোৰ পৰা এটো মানে হেৰিটোৱে প্ৰেসাৰ দি মিলি গ্যাসটোৱে মানে সোডা হেৰি কৰি দিয়ে ন আৰু এইবিলাক কি কলা তুমি এটো ফ্লেভাৰ কেন এটো ফ্লেভাৰ কেন এই ফ্লেভাৰ বিলাক তোমালোকে নিজে বনোৱা নে হেৰি কৰে মানে কৰবাৰ পৰা লৈ আনা আমি ফ্লেভাৰ লিকুইড মানে আনো আৰু কিনে মানে আমি ৰুমতে বনাও নিজে ঘৰতে বনোৱা ন দিয়া দিয়া ঠিক আছে বাৰু থ্যাংক ইউ নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই বৰ্তমান আহি আজি উপস্থিত হৈছোঁহি গুৱাহাটী জালুকবাৰী স্কুলৰ সন্মুখ ভাগত য'ত আছে মোৰ সৈতে এজন ডেকা যুৱক যাৰ বয়স হৈছে 20 পৰা 22 বছৰ বয়স তেওঁ এটা নতুনকৈ ব্যৱসায় স্থাপন কৰিবলৈ সক্ষম হৈছে তেওঁৰ নিজা চিন্তাধাৰাৰ জৰিয়তে যিটো চিন্তাধাৰা তেওঁ নতুন বুলি ভাবোঁ মই এইখন অসমত তথা গুৱাহাটীত হয়তো আপোনালোকেও কৰিব পাৰে এই নতুন ব্যৱসায়টো যাৰ জৰিয়তে আপোনালোকে স্বাৱলম্বী হ'ব পাৰে আৰু দৈনিক 5,000 পৰা 6,000 টকা আয় কৰিব পাৰে উপাৰ্জন কৰিব পাৰে আহকচোন এই ভাইটিৰ লগত কথা পাতো তেওঁনো এনেকুৱা কি ধৰণৰ ব্যৱসায় কৰিছে এই উদীয়মান ডেকা ভাইটিজনে কৰা ব্যৱসায়টোৱে হৈছে সোডা পানীৰ ব্যৱসায় শীতল পানীয় হয় সোডা বাৰ বুলি কয় আৰু তেওঁ এখন মোবাইল ফানৰ জৰিয়তে এই সোডা পানী ব্যৱসায় কৰিবলৈ সক্ষম হৈছে তেওঁ বিভিন্ন ধৰণৰ ৰং বিৰঙৰ ফ্লেভাৰেৰে গ্ৰাহকক আকৃষ্ট কৰিছে তেওঁৰ ফ্লেভাৰসমূহ হ'ল ষ্ট্ৰবেৰী কোলা ফ্ৰুইট বিয়াৰ পুদিনা মছলা আৰু অন্যান্য ধৰণৰ তেওঁৰ ফ্লেভাৰৰ জৰিয়তে সদায় গ্ৰাহকক আকৃষ্ট কৰি আহিছে মই ভাবোঁ আপোনালোকেও এনেকুৱা ধৰণৰ এখন গাড়ীৰ সহায়ত এই ব্যৱসায়টো কৰক আৰু দৈনিক 5,000 পৰা 6,000 টকা ইনকাম কৰিবলৈ সক্ষম হওক যদিহে আপুনি ভাবি আছে কিবা এটা ব্যৱসায় কৰিম বুলি তেনেহ'লে তেওঁৰ জৰিয়তে মই ভাবোঁ আপোনালোকে আগুৱাই যাব পাৰিব এনেকুৱা ধৰণৰ এটা ব্যৱসায় কৰি য'ত মাত্ৰ 20 টকাৰ বিনিময়ত তেওঁ গ্ৰাহকক সুস্বাদু এই সোডা পৰিৱেশন কৰি আহিছে আৰু গ্ৰাহকৰ পৰা যথেষ্ট ধৰণে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে তেখেতৰ প্ৰধানতঃ গ্ৰাহকসমূহ হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু তেওঁলোকৰ পৰা যথেষ্ট সমাদৰ বুটলিবলৈ তেওঁ সক্ষম হৈছে তেওঁৰ এই বিশেষ ধৰণৰ সুস্বাদু সোডা পানীৰ জৰিয়তে নাম কি ভাইটি মোৰ নাম হাবিলুদ্দিন আচ্ছা তুমি এই ব্যৱসায়টো কেনেকৈ জড়িত হ'লা তুমি এই ব্যৱসায়টোৰ সৈতে একচুৱেলি মইতো নহয় একচুৱেলি মোৰ আংকলে এইটো বেংগলোৰৰ পৰা শিকিছে তাৰ পৰা এটা আহিছে এটা অহাৰ পিছত মানে আমাক দেখালে যেনে কৰিব লাগে তাৰ পৰা আমি শিকিলোঁ আচ্ছা গুৱাহাটীত এইটো প্ৰথম চাগে ন গুৱাহাটীত তথা অসমত প্ৰথম চাগে অসমত প্ৰথম মানে আৰু আছে বাট এইফালে নহয় অলপ দূৰত আছে আচ্ছা আচ্ছা এইটো ব্যৱসায়ত তোমাৰ দৈনিক কিমান মান উপাৰ্জন হৈ আছে দৈনিক মোৰ 5-5.5 মান হয় 5,000 পৰা 5,500 টকা হয় আচ্ছা এই ব্যৱসায়টোত তোমাৰ কি কি ফ্লেভাৰ পোৱা যায় এটা আছে তোমাৰ মেংগো আছে অৰেঞ্জ আছে কলা আছে লেমন আছে ফুটবেৰ আছে পুদিনা আছে গুলগুৰি আছে লিচি আছে হয় 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 আচ্ছা তোমাৰ বয়স কিমান মান হৈছে এতিয়া মোৰ 24 এই 24 বছৰ বয়সত তুমি ইমান ধুনীয়াকৈ ইনকাম কৰি আছা আৰু তাৰ কাৰণে তোমাক ধন্যবাদ থাকিল এনে ভাল হওক বুলি আৰু তুমি আমাৰ অসমৰ যিবিলাক ধৰা ব্যৱসায়ী আছে বা কোনোবাই ভাবি আছে ঘৰতে বহি মিলি যে মই এটা এনেকুৱা ধৰণৰ ব্যৱসায় এটা খুলিম তুমি মেচিন বা এনেকুৱা ধৰণৰ ক'ত পাই বা তোমালোকে মেচিন দিয়া নেকি বাৰু দিব পাৰিম মানে আগত তোমাৰ এডভান্স পইচাটো এডভান্স দিব লাগিব মেচিনৰ কাৰণে পইচাটো এডভান্স দিলেহে তোমাৰ মেচিনটো ৰেডি কৰিব হয় হয় কিমান মান টকা পৰে এনেকুৱা এটা মেচিন ক্ৰয় কৰিবৰ কাৰণে তোমাৰ মেচিনটো 3.5 লাখত হৈ যায় 3 পৰা 3.5 লাখ আৰু আনুষংগিক কিবা খৰচ আছে নেকি ব্যয় আছে নেকি কিবা খৰচ আছে তোমাৰ গ্যাস সিলিন্ডাৰ ল'ব লাগিব ইনভাৰ্টাৰ ল'ব লাগিব প্লাস ফ্লেভাৰ কেটা কিনিব লাগিব ফ্লেভাৰ বিলাক সব আপোনালোকৰ পৰা সাপ্লাই হ'ব আমাৰ পৰা সাপ্লাই হ'ব মই বাৰু আপোনাৰ এই ভিডিঅ'টোত মই এই ভাইটিৰ সম্পূৰ্ণ তথ্য তথা কন্টেক্ট নাম্বাৰটো দি দিম যাৰ জৰিয়তে আপোনালোকে যদি এনেকুৱা ধৰণৰ ব্যৱসায় এটা কৰিব খোজে তেনেহ'লে ভাইটিৰ পৰা মেচিন লৈ 3.5 লাখ টকা পৰিব আৰু আনুষংগিক ব্যয় ধৰি লওক 1 লাখ 1.5 লাখ টকা এটা পৰিব টোটেল 5 লাখ টকাৰ ভিতৰত এনেকুৱা ধৰণৰ ব্যৱসায় এটা আপোনালোকে কৰিব পাৰিব আৰু ভাইটি তোমাৰ ধৰা
দিন ৰাতিপুৱাৰ পৰা গধূলিলৈকে ইয়াতে থকা নেকি হয় ৰাতিপুৱা 12টাৰ পৰা ষ্টাৰ্ট কৰোঁ আমি ৰাতিপুৱা 12টাৰ পৰা ৰাতি 10টালৈকে থাকোঁ হয় হয় ইয়াৰ কাৰণে এক্সট্ৰা কিবা লাইন মানে ইনভাৰ্টাৰে যোগান ধৰে নহয় জানো নাই এতিয়া ইনভাৰ্টাৰ চলি আছে বাট ৰাতি তোমাৰ পানী চানীৰ কাৰণে ঠাণ্ডা কৰিবৰ কাৰণে কুলিঙৰ কাৰণে কাৰেণ্ট ইউজ কৰিব লাগে কিমান দিন হ'ল তোমাৰ এই ব্যৱসায়টোৰ লগত জড়িত আমাৰ এইটো 2 বছৰমান হৈ গ'ল 2 বছৰ হৈ গ'ল মানে 2 বছৰত তোমাৰ কোনোদিন এনেকুৱা হোৱা নাই যে তুমি কেতিয়াও লছ খোৱা নাই আৰু নাই লছ মানে আমাৰ নিজৰ ব্যৱসায় লছ হ'লেও মানে একদিনে লছ হ'লেও আরেকদিন উঠি আহে মানে যদি কোনোবাই এনেকুৱা ধৰণৰ ব্যৱসায় কৰিব বিচাৰে তেনেহ'লে ধৰক গাড়ী এখন কিনিব লাগিব ফাৰ্ষ্ট অফ অল গাড়ী এখন লাগিব গাড়ী এখন বডি চডিটো ভালকৈ বনাব লাগিব নহ'লে মেচিন বেয়া হৈ যাব এনেকুৱা ধৰণৰ মেচিন কোনোবাই দোকানত বহাই মিলিও কৰিব পাৰে নহয় জানো পাৰ্মানেণ্ট দোকানত পাৰিব বাট তাতে চেলিংটো অলপ কম হ'ব আৰু চেলিং কম হ'লে তোমাৰ ইমান খৰচা কৰি কি লাভ আচ্ছা বেলেগ ঠাণ্ডাও চেল কৰিব পাৰিব আচ্ছা ঠিক আছে বাৰু তোমাৰ লগত কথা পাতি খুবেই ভাল লাগিলে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তুমি আৰু ডাঙৰ হোৱা ইয়াত আৰু ধৰা এখনৰ পৰা দুখন আচ্ছা তোমাৰ এইখিনিতে আৰু এটা সুধো কিমানখন মান গাড়ী আছে তোমালোকৰ আমাৰ এতিয়া আছে 2টা আছে আৰু এটা ৰেডি হৈ আছে আৰু এটা বনি আছে মানে সঁচাকৈ ক'বলৈ গ'লে এওঁ মানে 2খন গাড়ীৰ জৰিয়তে এইবাৰ 3 নম্বৰ গাড়ীখন কৰিবলৈ কৈ আছে প্ৰথমতে এখনেৰে আৰম্ভ কৰিছিল এখনৰ পৰা হৈ গ'ল দুখনৰ পৰা এতিয়া 3 নম্বৰখন আৰম্ভ কৰিছে গতিকে দৰ্শকসকল আপোনালোকে হয়তো বুজিবলৈ পাৰিছে যে তেওঁৰ ব্যৱসায়টো লাভজনক ব্যৱসায় আৰু মই ভাবোঁ আপোনালোকে এনেকুৱা ধৰণৰ ব্যৱসায়টো কৰক আৰু আপোনালোকে লাভ লওক 5,000 পৰা 6,000 টকা দৈনিক আহৰণ কৰক ধন্যবাদ তোমাক লগ পাই ভাল লাগিলে থেংক ইউ